Welcome back to my YouTube channel M Rahman Maths Academy. তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি দ্বাদশ শ্ৰেণীৰ গণিতৰ তৃতীয় চেপ্টাৰ Matrices মৌলিক অংশ আলোচনা কৰি আছো হয়নে নাই কোৱেশ্চন নম্বৰ 9 লৈকে আমি ইতিমধ্যে আলোচনা কৰিছো আজি আমাৰ ক্লাস নম্বৰ কিমান হ'ব 5 নম্বৰ ক্লাস এইটো ইয়াৰ আগত আমি 4টা ক্লাস কৰিছো মৌলিক অংশৰ ওপৰত ঠিক আছে তো আজি আমি এক্সাৰসাইজ 3.2 ঠিক আছে এক্সারসাইজ 3.2 ৰ কোৱেশ্চন নম্বৰ 10 ৰ পৰা আলোচনা কৰিম তো কোৱেশ্চন নম্বৰ 10 ত কি কৈছে সোৱা কোৱেশ্চন নম্বৰ 10 টো মই লিখি লৈছো ইয়াত আমাক কোৱেশ্চন নম্বৰ 10 ত কৈছে x y z আৰু t চাবা দেই x y z আৰু t এই x y z t একেটাৰ আমাক মান লাগে তো আমাক 2 into x z y t 3 whole into 1 minus 1 0 2 is equal 3 into 3 5 4 6 এনেকে ম্যাট্ৰিক্স ব্লক দিয়া আছে তো সবা আমি কি কৰিম 2 ৰে যদি x ক পূৰণ কৰো 2x 2 ৰে z ক পূৰণ কৰিলে 2z 2 ৰে y ক পূৰণ কৰিলে 2y 2 ৰে t ক পূৰণ কৰিলে 2t পাই গলো প্লাস 3 ৰে যদি আমি ইনটু কৰো কি হ'ব 3 minus 3 3 আৰু 0 ইনটু কৰিলে 0 3 আৰু 2 ইনটু কৰিলে 6 3 ৰে ইনটু কৰিলে কি হ'ব 9 3 আৰু 5 ইনটু কৰিলে 15 3 আৰু 4 ইনটু কৰিলে 12 3 আৰু 6 ইনটু কৰিলে 18 হৈ গল এইবাৰ আমি এই দুটা প্লাস কৰিম 2x ৰ লগত 3 প্লাস কৰিলে কি হ'ব 2x + 3 2z ৰ লগত 3 প্লাস এ মাইনাস এ কি হ'ব মাইনাস তো 2z - 3 2y + 0 2t প্লাস কি হ'ব 6 ইজ ইকুয়াল ইফালে কি আছে 9 15 12 18 ঠিক আছে তো সোয়া তোমালোকক কি কৈছিলো যে পজিশনবোৰ সেম হয় মৌলিক অক্ষৰ সমতামতে এইটো পজিশনৰ লগত কি সমান হ'ব 9 এইটো পজিশনত কি আছে ইখিনিৰ লগত কি সমান হ'ব 15 হয় না নাই তো আমি লিখিব পাৰো 2x + 3 = 9 2z - 3 = 15 ঠিক আছে 2y 2y লগত 0 প্লাস কৰিলে 2y হ'ব সো 2y = 12 হয় না নাই আৰু কি লিখিব পাৰিম 2t + 6 = কিমান 18 তো চাবা 2x = 3 প্লাস ইফালে যায় 9 ৰ পৰা 3 মাইনাস হলে কি থাকিব 6 সো x = কিমান পালো 2 যাই ডিভাইড হৈ কি হ'ব 3 ইয়াতে কি পাম 2z = 3 মাইনাস ইফালে যায় প্লাস হলে 18 তো z = 2 18 ত 9 বাৰ y = 2 ডিভাইড হৈ কিমান বাৰ যাব 6 বাৰ 2t = 8 - 6 so t = কি হ'ব 8 ৰ পৰা 6 গলে 18 ৰ পৰা 6 গলে 12 2 ইনটু আছে যায় ডিভাইড তো t ৰ মান কি পালো 6 তো আমি therefore কি লিখিব পাৰো x = 3 y = 6 z = 9 and t = 6 এখানে আমি आंसर পাই গলো হয় না নাই তো এটা আমাৰ কিমান নম্বৰ কোৱেশ্চন হল সোয়া x = 3 y = 6 z = 9 আৰু t = কি পালো 6 তো এটা আমাৰ কেই নম্বৰ কোৱেশ্চনৰ आंसर হল কোৱেশ্চন নম্বৰ 10 এবাৰ আমি চাম কোৱেশ্চন নম্বৰ 11 ওকে কোৱেশ্চন নম্বৰ 11 ত কি দিয়া আছে চাবা কোৱেশ্চন নম্বৰ 11 ত দিয়া আছে x * 2 3 plus y into -1 1 is equal ইফালে আছে 10 5 আমাক কাৰ মান লাগে x আৰু y ৰ মান লাগে হয় না কোৱেশ্চনটো এবাৰ চাই লোৱা x * 2 3 plus y into -1 1 equal 10 5 মান হলে কাৰ মান লাগে x আৰু y উলিওৱা ওকে তো চাবা একেবাৰে সিম্পল x ৰে 2 ইনটু কৰিলে কি হ'ব 2x x ৰে 3 ইনটু কৰিলে কি হ'ব 3y y ৰে -1 ইনটু কৰিলে কি হ'ব -1 y ৰে 1 ইনটু কৰিলে কি হ'ব +1 তো সোয়া আমি ম্যাট্ৰিক্স দুটা পূৰণ কৰিলো লগত যোগ কৰি দিলো 10 আৰু 5 আছে তো আমি মৌলিক অক্ষৰ যেটো সমতাৰ যি ধৰ্ম হেমতে কি লিখিব পাৰো 2x - y = 10 and sorry এটা 3x হ'ব হা 3x + y = কি হ'ব 5 তো এটোৰ লগত যদি এটো প্লাস কৰি দিও কি হ'ব 2x - y + 3x + y 10 + 5 plus y minus y কি হ'ব cancel
2x প্লাছ 3x কিমান পাম 5x 10 আৰু 5 প্লাছ কৰিলে 15 তো x ইকুৱেল 15/5 কেইবাৰ যাব 3 বাৰ তো x ৰ ভ্যালু আমি কি পালো 3 হয় না নাই x ৰ ভ্যালু 3 পাই গলো এতিয়া x ৰ ভ্যালু যদি আমি ইয়াতে সাপোজ বহাই দিও সেটুক 1 নম্বৰ কৰিলো এটুক 2 নম্বৰ দি দিলো হা তো যদি আমি x ৰ ভ্যালু 1 নম্বৰতে ইমপ্লাইজ কৰি দিও কি হ'ব 3 * x ৰ ভ্যালু 3 + y = কি হ'ব 5 তো 3 3 = 9 + y = 5 y = 5 - 9 y 5 ৰ পৰা 9 গলে কিমান -4 তো x ৰ ভ্যালু পালো 3 y ৰ ভ্যালু কি পাইছো -4 হৈ গল হয় না নাই তো কোশ্চেনস নাম্বার আমি 12 সাম কোশ্চেন নাম্বার 12 কি দিয়া আছে 3 * xy zw = ইফালে কি আছে x6 - 1 2w প্লাস 4 আছে x + y z + w আৰু ইয়াত আছে 3 ঠিক আছে তো কোশ্চেনটো এবাৰ চাই লোৱা কোশ্চেন নাম্বার কিমান 12 হয় না কোশ্চেন নাম্বার 12 সো 3 * xy zw = x6 - 1 2w plus 4x + y z + w 3 কার কার মান লাগে x লাগে y লাগে z লাগে আৰু w লাগে ঠিক আছে তো গোটেইখিনি ওলাই দিম চাবা 3 ৰে যদি আমি x ক ইনটু কৰো কি হ'ব 3x 3 ৰে y ক ইনটু কৰিলে 3y 3 ৰে z ক ইনটু কৰিলে 3z 3 ৰে w ক ইনটু কৰিলে 3w হল ঠিক হেনেকে ইফালে যদি আমি কৰো x + 6 6 + x + y -1 ৰ লগত ইখিনি প্লাস কৰিলে -1 + z + w 2w + কি হ'ব 3 হয় না নাই এতিয়া সোয়া এইটো পজিশনৰ লগত এইটো পজিশন সমান লিখিব পাৰিম তো লিখা 3x = x + 6 তো 3x x2 প্লাস ইফালে আহিলে মাইনাস = 6 3x ৰ পৰা x গলে twice x = 6 x = কি পাম 6/2 মানে কেইবাৰ 3 বাৰ তো x ৰ ভ্যালু আমি কিমান পালো 3 এটা পাই গলো হয় না নাই এবাৰ আমি 3y = কি লিখিব পাৰিম 6 + x + y 3y y2 প্লাস ইফালে আহিলে কি হ'ব -6 + x ৰ ভ্যালু কি পাইছো সোয়া 3 বহাই দিয়া তো 3y ৰ পৰা y গলে twice y 6 আৰু 3 কি হ'ব 9 তো y ৰ ভ্যালু কি পাম 9/2 ইয়াতে এটা পাই গলো তাৰ পিছত আমি কি লিখিম 3z এটো লিখাৰ আগত ইফালটো লিখি লৈছো 3w কে লিখিনি হা 3w = twice w + 3 তো 3w - 2w = 3 হ'ব এটো ইফালে আহিলে মাইনাস হ'ব না তো w = কিমান পালো 3 তো ইফালে লিখি দিয়া 3z = -1 + z + w তো 3z এটো z প্লাস ইফালে আহিলে কি হ'ব -1 + w ৰৈ গল w মানে কিমান পাইছো 3 তো 3z ৰ পৰা z গলে কি হ'ব 2z 3 ৰ পৰা 1 গলে -1 গলে কিমান 2 তো z = 2/2 কিমান বাৰ যাব 1 বাৰ হয় না নাই তো z এর ভ্যালু কিমান পালো 1 w এর ভ্যালু কিমান পালো 3 y এর ভ্যালু 9/2 আর x এর ভ্যালু কিমান পাইছো 3 হৈ গল আমাৰ কোশ্চেন নাম্বার 12 হয় না এবাৰ আমি কোশ্চেন নাম্বার 13 চাম কোশ্চেন নাম্বার 13 মই তোমালোকক কালিও কৈছিলো যথেষ্ট ইম্পৰ্টেন্ট যোৱাবাৰ আমাৰ অসমৰ যেটো উচ্চতৰ মাধ্যমিকৰ বোৰ্ড AHSEC তো আসাম হায়াৰ সেকেন্ডারি বোর্ডত এইটো কোশ্চেন যোৱাবাৰ 4 মাৰ্কৰ কাৰণে আহিছিলে ঠিক আছে তো যথেষ্ট ইম্পৰ্টেন্ট কোশ্চেনস হয় ভালকে চাবা কি দিয়া আছে fx = cos x - sin x 0 sin x cos x 0 0 0 1 ঠিক আছে আমাক কি প্রুফ কৰিব লাগে তোমালোকে একবাৰ চাই লোৱা কোশ্চেন নাম্বার 13 চাবা হা fx = লিখিনি দিয়া আছে লিখি লৈছো হলে দেখুৱা যে fx whole into fy = fx + y
এফ এক্স প্লাছ ৱাই ঠিক আছে তো এইটো আমি কি কৰিব লাগে প্ৰুফ কৰিব লাগে ঠিক আছে তো আমি এফ এক্সৰ ভেলুটো ইয়াত দিয়া আছে চোৱা এক্স আছে কাৰণ ইয়াত কি হৈছে এক্স 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 যদি আমি কি কৰোঁ এক্সৰ ঠাইত যদি ৱাই দিওঁ এফ ৱাই তো কি লিখিম cos y minus sin y 0 sin y cos y 0 0 0 1 লিখিম না নাই লিখিম এইবাৰ আমি লম লেফট হ্যান্ড সাইড চাবা লেফট হ্যান্ড সাইডত কি আছে fx fy fx into fy তো fx ৰ ভ্যালু কি আছে fx ৰ ভ্যালু আছে চোৱা cos y minus sin y 0 sin y cos y 0 0 0 1 সরি এটাকে x বনাই দিয়া হ্যাঁ x বনাই দিয়া fx এর ভ্যালুখিনি লিখি ললো এবার আমি fy এর ভ্যালুখিনি লিখিম হ্যাঁ fy এর ভ্যালু কি হবে cos y minus sin y 0 sin y cos y 0 0 0 1 তো আমি গোটেইখিনি ভ্যালু লিখি লৈছো হয় না নাই তো ভ্যালু লিখি লোৱাৰ পিছত এতিয়া আমি কি কৰিম চাবা এবাৰ আমি কি কৰিম মানখিনি তো আমাক লিখা আছে তো ইখিনি যদি পূৰণ কৰি দিও কি হ'ব চাবা ইখিনিক পূৰণ কৰি দিলে কি হ'ব এইটোৰ লগত যদি এইটো পূৰণ কৰো মই কি কৈছিলো এইটো হাৰিৰ লগত এইটো স্তম্ভ মিলাই দিব লাগে তো cos x ৰ লগত cos y পূৰণ কৰিলে cos x cos y তাৰ পিছত এইটোৰ লগত কি কৰিব লাগে এইটো পূৰণ তো চোৱা ইয়াতে প্লাস দিব লাগিছিল কিন্তু মাইনাসে প্লাসে কি হ'ব মাইনাস sin x sin y হ'ব নে নাই আৰু 0 ৰ লগত 0 প্লাস ইনটু কৰিলে কি হৈ যাব 0 হল এতিয়া এইটোৰ লগত যদি আমি এইটুক কৰো কি হ'ব cos x এইটোৰ লগত এইটো কৰি আছো না sin y প্লাসে মাইনাসে মাইনাসটো সন্মুখত দিয়া এতিয়া এইটোৰ লগত এইটো যেতিয়া কৰিবা তেতিয়া কি হ'ব মাইনাস sin x cos y আৰু 0 ৰ লগত 0 কৰিলে 0 নেক্সট এইটোৰ লগত যেতিয়া এইটো কৰিবা সোৱা cos x ৰ লগত 0 কৰিলে কি হ'ব 0 sin x ৰ লগত 0 কৰিলে 0 0 ৰ লগত 1 কৰিলে কি হ'ব 0 হল নেক্সট এইটোৰ লগত যেতিয়া এইটো কৰিম কি হ'ব sin x cos y এইটো গল তো cos x এর sin y কৰা প্লাস cos x sin y হৈ গল আৰু 0 লগত 0 কৰিলে কি হ'ব 0 ঠিক আছে তো নেক্সট এইটোৰে আমি এক কৰিম তো মাইনাস sin x sin y cos x এর cos y কৰা cos x cos y 0 রে 0 কৰিলে কি হ'ব 0 এতিয়া এইটোৰে 0 কৰিলে কি হ'ব 0 0 0 গোটে কেটা কি হৈ যাব সোৱা 0 রে 0 0 sin x এর 0 0 cos x এর 0 0 রে 1 কি হ'ব 0 নেক্সট এইটোৰে এক কৰা 0 প্লাস sin y কৰিলে 0 1 রে 0 কৰিলে কি হ'ব 0 0 রে মাইনাস sin y কৰিলে 0 0 রে cos y কৰিলে 0 1 রে 0 কৰিলে 0 0 0 প্লাস ইনটু কৰিলে 0 প্লাস 0 0 0 হৈ যাব 1 1 এ 1 ঠিক আছে তো ইফালে তোমালোকে ম্যাট্ৰিক্সৰ চিনটো দি লবা হা ইফালে ম্যাট্ৰিক্সৰ চিনটো দি লবা তো তোমালোকে চোৱা মই ইয়াত কেইটামান সূত্ৰ লিখি দিছো হা কি সূত্ৰ sin x plus y ৰ সূত্ৰ কি আছিল sin x cos y plus cos x sin y হয় না নাই sin x minus y ৰ সূত্ৰ sin x cos y minus cos x sin y নেক্সট আমাক কি সূত্ৰ লাগিব আৰু নেক্সট আমাক আৰু কি সূত্ৰ লাগিব এতে দুটা গল আৰু যদি আমি সূত্ৰ লিখো তেতিয়া হলে আমাক cos x plus cos y ৰ সূত্ৰ লাগিব
cos x plus cos y এর সূত্র কি আছে cos x cos y minus sin x sin y ঠিক আছে cos x minus y এর সূত্র সরি প্লাস ঠিক আছে cos x cos y মাইনাস আছে তো প্লাস sin x sin y তো সোয়া ইয়াতে দুটা সূত্র sin x plus y sin x minus y cos x plus y cos x minus y হয় না নাই এই সূত্রখিনি কিন্তু আমাক লাগিবই হ্যাঁ ইয়াতে আমাৰ দুটা আছে sin x plus y sin x minus y cos x plus y cos x minus y এইখিনি সূত্র আমাক লাগিব ওকে তো চাবা ইয়াত কি হৈ আছে সোৱা cos x cos y minus sin x sin y তো কি সূত্র লিখিব পাৰো cos x plus y ইয়াতে যদি মাইনাস এটা কমন আনি দিও চাবা দেই মাইনাস এটা কমন আনিলো মাইনাস কমন আনাৰ লগে লগে কি হ'ব cos x sin y প্লাস মাইনাসটো কমন আহিল sin x কি হ'ব cos y তো cos x sin y sin x cos y মানে কি লিখিব পাৰো sin x plus y পাৰো না লিখিব আৰু ইয়াত 0 0 0 এইবিলাক যোগ কৰিলে কি হৈ যাব 0 sin x cos x sin y কি লিখিব পাৰিম sin x plus y এটুক যদি আগত ভাবা cos x cos y minus sin x sin y তো কি লিখিব পাৰিম cos x minus y লিখিব পাৰিম ও x plus y লিখিব পাৰিম কাৰণ মাজত মাইনাস চিন থাকিব cos x cos y minus sin x sin y মানে কি আছিল cos x plus y ওকে ইয়াত আমি কি লিখিব পাৰিম 0 ইয়াত 0 0 1 এতিয়া অ্যাটেনশন দিয়া কোশ্চেনটোত আমাক কি আছিল সোৱা fx is equal cos x minus sin x 0 sin x cos x 0 0 0 1 x থকা কাৰণে গোটেইখিনি sin x cos ৰ লগত কি হৈছিল x ইয়াত কি হৈছে গোটেইখিনিৰ লগত কি হৈছে x plus y x plus y x plus y তো এইখিনি মানে আমি কি লিখিব পাৰো f x plus y আৰু এটা আমাৰ কি রাইট হ্যান্ড সাইড ওকে তো প্রুফ হৈ গল এবাৰ আমি আহো কোশ্চেন নাম্বার 14 ঠিক আছে কোশ্চেন নাম্বার 14 এক নম্বৰ কোশ্চেনত কি কৈছে চাবা এক নম্বৰ কোশ্চেনত কৈছে 5 minus 1 6 7 ইয়াত আছে 2 1 3 4 not equal 2 1 3 4 5 minus 1 6 7 ঠিক আছে তো এইটো কোশ্চেনস আমাক এখিনি নট ইকুয়াল এখিনি দেখাব লাগে সো আমি ফার্স্টত লেফট হ্যান্ড সাইড লম 5 minus 1 6 7 2 1 3 4 5 এর 2 ইনটু করিলে 10 minus 1 এর 3 ইনটু করিলে -3 হই গল তো 5 এর 1 ইনটু করিলে 5 minus 1 এর 4 ইনটু করিলে -4 6 এর 2 ইনটু করা 12 7 এর 3 করা কিমান হবে 21 6 এর গুণ 6 7 4 গুণ 28 ঠিক আছে তো 10 এর পৰা 3 গলে 7 ইয়াত 1 12 21 কিমান হ'ব 33 আৰু ইয়াত কি হৈ আছে 34 তো আমি কি পালো 7 1 33 34 হয় না নাই রাইট হ্যান্ড সাইড কৰি চাও কি হয় রাইট হ্যান্ড সাইডত কি আছে 2 1 3 4 5 minus 1 6 আৰু 7 তো চাবা 2 রে 5 হক ইনটু করিলে 10 1 এর 6 হক করিলে 6 2 রে -1 হক করিলে -2 1 এর 7 হক করিলে 7 3 আৰু 5 ইনটু করিলে কি হ'ব 15 4 আৰু 6 এ কি হ'ব 24 3 আৰু -1 এ -3 4 আৰু 7 এ 28 ঠিক আছে তো কিমান হ'ব 16 7 এর পৰা 2 গলে 5 ইয়াত কি হৈ আছে 9 আৰু 3 ইয়াত কি হৈছে 28 এর পৰা 3 গলে 25 হয় না নাই এতিয়া সো এইখিনি লগত এইখিনি মিলিছে জানো নাই মিলা তো তুমি লিখি দিয়া লেফট হ্যান্ড সাইড নট ইকুয়াল কি রাইট হ্যান্ড সাইড ওকে প্রুফড হৈ গল হলনে নাই এতিয়া সো কোশ্চেনস নাম্বার 2 কোশ্চেনস নাম্বার 2 কি দিয়া আছে 1 2 3 ইয়াতে এটা ম্যাট্রিক্স আছে ইয়াতে এটা ম্যাট্রিক্স আছে আমি নরমালি কি কৰিব লাগিব লেফট হ্যান্ড সাইড লব লাগিব এটুৰ লগত এটু কি কৰি দিম পূৰণ কিবা এটা তো ম্যাট্রিক্স পাম আকৌ রাইট হ্যান্ড সাইড লৈ এটু মৌলিক অক্ষৰ লগত এটু মৌলিক অক্ষৰ পূৰণ কৰি দিয়া কিবা এটা তো পাই যাবা এটু 3/3 আছে এটু 3/3 আছে ইয়াতো 3/3 ইয়াতো কি আছে 3/3 তো আমি লেফট হ্যান্ড সাইডৰ লগত রাইট হ্যান্ড সাইড কি পাই যাম নট ইকুয়াল পাই যাম
দুটা বেলেগ বেলেগ হ'বই, কাৰণ দেখুৱাব দিছে যদি তো নট ইকুৱেল হ'বই। তো তাৰপিছত লিখি দিবা লেফ্ট হেণ্ড চাইড নট ইকুৱেল কি ৰাইট হেণ্ড চাইড, হৈ গ'ল। তো লেফ্ট হেণ্ড চাইড নট ইকুৱেল আমি কি লিখি দিম ৰাইট হেণ্ড চাইড। এইটো কুৱেশ্যন হৈ গ'ল। এতিয়া কুৱেশ্যন নাম্বাৰ আমি কিমান চাম 15, ঠিক আছে। তো কুৱেশ্যন নাম্বাৰ 15ত কি আছে চাবা, এ ইকুৱেল কি দি আছে 2 0 1 2 1 3 1 -1 0। এইখিনি হ'লে আমাক কি লাগে স্কুৱেৰ -5a + 6i। মই তোমালোকক কালিও কৈছিলোঁ কুৱেশ্যন নাম্বাৰ 15, কুৱেশ্যন নাম্বাৰ 16 আৰু কুৱেশ্যন নাম্বাৰ কিমান 17, 15 16 17 এইকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয়, ঠিক আছে। চ' কুৱেশ্যন নাম্বাৰ 15টো কৰিছোঁ। চাবা কুৱেশ্যন নাম্বাৰ 15, এ ইকুৱেল কি গিভেন দিয়া আছে, এ ইকুৱেল আমাক চাবা কি আছে 2 0 1 2 1 3 1 -1 আৰু কি 0, অ'কে। এইখিনি আমাক এ ইকুৱেল গিভেন দিয়া আছে। আমাক লাগে কি a স্কুৱেৰ -5a + 6i। তো এট ফাৰ্ষ্ট আমি a স্কুৱেৰ ওলাম 2 0 1 2 1 3 1 -1 0। এ স্কুৱেৰৰ মানে কি চাবা, এ স্কুৱেৰৰ মানে কি a ইনটু a, হয় না নাই। এ 2 টাইমছ কি কৰিব লাগে ইনটু। তো 2 টাইমছ যদি ইনটু কৰিব লাগে আমি তো ইয়াত এবাৰ বহাইছোঁ আৰু এবাৰ বহাই লোৱা 2 0 1 2 1 3 1 -1 0, ঠিক আছে। ইনটু কৰি দিম চাবা 2 দুগুণে 4, 0ৰে 2ক ইনটু কৰিলে 0, 1ৰে 1ক কৰিলে 1, হৈ গ'ল। এইবাৰ 2ৰে 0ক কৰা 0, 0ৰে 1ক কৰিলে 0, 1 আৰু -1এ কি হ'ব -1, 2 আৰু 1এ 2, 0 আৰু 3এ 0, 1 আৰু 0এ 0, হৈ গ'ল। এইবাৰ 2ৰে 2ক ইনটু কৰা 4, 1ৰে 2ক কৰা 2, 3ৰে 1ক কৰা 3, 2ৰে 0ক কৰা 0, 1ৰে 1ক কৰিলে কি হ'ব 1, 1ৰে 1ক 1 হৈ গ'ল, 3ৰে -1ক -3, 2ৰে 1ক 2, 1ৰে 3ক 3 আৰু 3ৰে 0ক ইনটু কৰিলে কি হ'ব 0। এবাৰ 1ৰে 1 কৰা 2, -1ৰে কৰিলে -2, 0ৰে 1ক কৰিলে কি হ'ব 0, 1ৰে 0ক কৰা 0, -1ৰে 1ক কৰিলে -1, 0ৰে -1ক কৰিলে কি হ'ব 0, হৈ গ'ল। 1ৰে 1ক কৰা 1, -1 আৰু 3য়ে -3, 0 আৰু 0এ কি হ'ব 0। তো এইখিনিক যদি আমি ক্যালকুলেশন কৰোঁ 4 একে কি হ'ব 5, ইয়াত হ'ব -1, ইয়াত কি হ'ব 2, ইয়াত হৈ আছে 4 2 6 3 9, ইয়াত হৈ আছে -2 2 3 কিমান 5, ইয়াত 0 -1 1ৰ পৰা 3 গ'লে -2। এইখিনি আমি কাৰ মান পালোঁ এ স্কুৱেৰৰ মান পালোঁ, হয় না নাই। আমাক মান লাগে কাৰ, আমাক মান লাগে এ স্কুৱেৰ -5a + 6i, অ'কে। তো এ স্কুৱেৰৰ মানখিনি আগত বহাই লওঁ 5 -1 2 9 -2 5 0 -1 -2 -5 এর মান কি আছিলে 2 0 1 2 1 3 1 -1 0 প্লাস 6 i আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু ইয়াতে যিবিলাক মৌলিক অক্ষৰ আমি লিখি আছোঁ 3/3 আৰু তোমালোকে জানা 3/3 আইডেন্টিটি কেনেকুৱা হয় 1 0 0 0 1 0 0 0 1 এটা হল 2/2 3/3 2/2 হলে কি হলে হেতেন 1 0 0 1 হয় না নাই। তো এটু অর্ডারটো চাব লাগিব আমি যেটো মৌলিক অক্ষৰ অংক কৰি আছো হেতু 2/2 নে 3/3 যেহেতু এটু গোটেইখিনি 3/3 তো আমি 3/3 এর আইডেন্টিটি বহাম 1 0 0 0 1 0 0 0 1 কিয় কাৰণ আইডেন্টিটি মানে কি আছিল যেটো ডায়াগোনাল লাইন সোৱা ডায়াগোনাল লাইনৰ মৌলবোৰ কি হ'ব লাগে 1 হ'ব লাগে। তো ঠিক আছে এতিয়া কি কৰিম আমি চাবা ইয়াত কি আছে 5 -5 এৰে 2 পূৰণ কৰিলে কি হ'ব -10 হৈ গল 6 এৰে 1 কৰিলে কি হ'ব 6 ওকে -1 লিখি লোৱা -5 এৰে 0 কৰা 0 হৈ যাব আৰু ইয়াত 6 এৰে 0 কৰিলে কি হ'ব 0 2 আছে 2 লিখি লোৱা -5 এৰে 1 কৰিলে -5 হৈ যাব 6 এৰে 0 কৰিলে কি হৈ যাব 0
এবার 9 লিখি লোৱা -5 টুক কৰিলে -10 -5 টুক কৰিলে -10 হৈ গ'ল ওকে আচ্ছা -10 আৰু 6 0 কৰিলে কি হৈ যাব 0 এতিয়া আমাৰ এটো পজিশন গ'ল এটো দেখা -2 5 এটো পজিশনৰ 1 কৰা 5 6 1 কৰিলে কি হ'ব 6 হৈ গ'ল -2 কাম হেক এবাৰ 5 হতা 5 -5 3 কৰিলে -15 ঠিক আছে 6 0 কৰিলে কি হ'ব 0 ইয়াত আছে 0 5 -5 1 কৰিলে -5 হয় আৰু 6 0 কৰিলে কি হ'ব 0 -1 লিখি লোৱা -1 গ'ল তেনেহ'লে -5 এটো পজিশন আহিব -5 6 0 আহিব 0 ঠিক আছে -2 আছে লিখি লোৱা তাৰপিছত -2 গ'ল এতিয়া -5 0 কৰিলে 0 হৈ যাব আৰু 6 1 কৰিলে কি হ'ব 6 হল এতিয়া সোয়া 5 আৰু 6 যোগ কৰিলে 11 11 ৰ পৰা 10 গ'লে কি 1 ইয়াত হ'ব -1 ইয়াত 2 ৰ পৰা 5 গ'লে -3 9 ৰ পৰা 10 গ'লে -1 5 আৰু 6 কি 11 11 ৰ পৰা -2 গ'লে কি হ'ব 9 15 ৰ পৰা -15 ৰ পৰা 5 গ'লে -10 ইয়াত হৈ আছে -5 ইয়াত হৈ আছে -1 + 5 সো 4 -2 আৰু +6 কি হ'ব 4 ঠিক আছে আমি এইখিনিৰ মান কি পালো এইখিনি পালো হৈ গ'ল आंसर হয় না নাই তো এনেকুৱা কোশ্চেন এটা দিলে তোমালোকক কিমান মার্ক দিব মিনিমাম 4 নম্বৰ দিব ঠিক আছে তো আমি আজি কোশ্চেনস নাম্বার কিমানলৈ ডিসকাস কৰিলো আপ টু কোশ্চেন নাম্বার 15 লৈকে ডিসকাস কৰিলো হয় না নাই তো কোশ্চেন নাম্বার 16 ৰ পৰা কোশ্চেন নাম্বার 22 লৈকে আমি নেক্সট ভিডিওত আলোচনা কৰিম সো আজিলৈ ইমানেই ভিডিওটো যদি ভাল লাগে তেনেহলে বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিবলৈ নাপাহৰিবা এম ৰহমান মেথছ একাডেমি ইউটিউব চেনেলটো সাবস্ক্রাইব কৰি ৰাখিবা যাতে নেক্সট ভিডিওবোৰ তোমালোকে সৰ্বপ্ৰথম পোৱা তো আজিলৈ ইখানেই ধন্যবাদ পুনৰ লগ পাম